আজি গেট লগাবৰ কাৰণে মিস্ত্ৰী কেইটা আহিছে এই লাগি গৈছে কামত সিহঁতে এইটো চাওক মাজনু বিয়া পাতিকে মানে জেল পালি গৈ জেল নহয় এৰা এৰি কৰি দিছে আৰু ন হা বয়স নাই কিবা নাই আৰু নেকি আৰু এইপিনে শুনাই আছে তাৰ সৰুতে বিয়া পাতি জেলত যাব লগা হোৱা কাহিনী 18 বছৰতে বিয়া পাতিছে বোলে আৰু ছোৱালীজনীৰ 16 বছৰ হৈছিল বোলে মাত্ৰ জেলত যাব নাপাই ক'ত যাব এতিয়া অলপ হেল্প কৰি দিলো সিহঁতক গেটখন ডাঙাত তাৰপিছত লাগি আছে আৰু সিহঁতে চাহ তাহ খোৱাবি দেই বুলি কৈছে মোক মই বোলো কোনো নাই ঘৰত হ'ব দে ময়ে বনাই দিম বুলি কৈছোঁ মোৰ হাতৰ চাহ খাইছা বোলো ভালে বনাওঁ দেই মই বেয়া নবনাওঁ কেতিয়াবা খাব যদি আহি যাবা ধুনীয়াকৈ ইলাইচি দিম তেজপাত দিম আদা দিম ৱাও খাই মানে ৱাও ক'ব পাব আৰু ঘৰৰ কাম চাম কৰিব জানো আৰু অলপ চলপ মানে বহুতখিনিয়ে জানো বিয়া চিয়া পাতি ৱাইফক হেপি ৰাখিব লাগিব না वाइफ को अच्छे से खिलाऊंगी तभी तो वो हैप्पी होएगा ना ট্ৰিকবোৰ জানো তো ময়ো দেখিছোঁ না আমাৰ দাদাহঁতক বিয়া পাতি কেনে অৱস্থা আহিছে সেইকাৰণে সোনকালে বয়া চিয়া নাপাতিব ভালদৰে চেটেল হৈ ল'ব তাৰপিছত বিয়া পাতিব जोश में आकर होश नहीं खोना भाइयो এতিয়া অলপ চাই আছোঁ মোহৰি ডিউটি কৰি আছোঁ মই এই লাগি গৈছে পুৰা ফিটিং কৰাত কৰি থাকক বোলো মই কিবা অলপ খাই ল'লোঁ খানা খানা খাই যাব বোলে খানা খাই লাভ নাই ঘৰত যাই কিনে খালে লাভ আছে ৰাস্তা গাড়ীৰ ৰাস্তা খাইকে যাবি ক'ত কি হয় ঠিক নাই নেকি মোৰ ভাইটি এটা মৰি হৈ থাকে এইবিলাক কথাটো শুনিকে বেয়াও লাগিল ভায়েকজন ঢুকাল বোলে গাড়ী এক্সিডেণ্ট হৈ পেলাই তো ফাইনেলি হৈ গ'ল গেটখন ফিটিং কৰা এই চাওক এইডাল কি হয় ৰাতিৰ আলহী ধৰিবই নোৱাৰি পূৰা পাতৰ লগত মিলি গৈছে সেউজীয়া আজিৰ কাৰণে এইখিনি আছিল বাই বাই